Hey guys, Namaskar, Jai Hind, Jai Assam. মই Mohammad Matiz Ali, Next Money promoter for Assam. Next Money systemত যিখিনি ক্ৰান্তি যি ৰিভলিউশ্যন ষ্টাৰ্ট হৈছে এয়া নিমিষতে নুমাই যোৱা এক ক্ৰান্তি নহয়। এই ক্ৰান্তিত সোমাই আছে ডিজিটেল ইণ্ডিয়াক ডিজিটেলাইজেশ্যন কৰাৰ প্ৰক্ৰিয়া, আৰু এই প্ৰক্ৰিয়াত চৰকাৰো উঠি পৰি লাগিছে। আৰু ইয়াৰ মাজতে যি ইনকাম হোৱাৰ যি ছিষ্টেম ইয়াত ৰাখিছে সেয়া ট্ৰেমেণ্ডাছ। আমি অসমত জাষ্ট ষ্টাৰ্ট কৰিছোঁ, আৰু এই ষ্টাৰ্টৰ প্ৰথম ভাগত আপুনি যদি আগভাগ লয় তেন্তে পিছত মানুহে ক'ব অ' তই কেনেকৈ সোমালি আকৌ ইয়াত। সেয়া কিন্তু হ'ব, আৰু আমি অলৰেডি ষ্টাৰ্ট কৰিছোঁ। আৰু বহুতে চিন্তা কৰিব পাৰে যে আমি কৰাৰ কাৰণে যে এই ছিষ্টেমটো অসমত এতিয়া মাত্ৰ সোমাইছে। এয়া 2017 চনত মহাৰাষ্ট্ৰ বেছড কোম্পানী, মহাৰাষ্ট্ৰ মিনছ মুম্বাই, পুনে, আপুনি নেটত চাৰ্চ কৰিলে গোটেইখিনি প্ৰশ্নৰ উত্তৰ পাব। মই সিমানখিনি নক'লেও হ'ব, মাথোন আপোনালোকক ইমানখিনি জনালোঁ যে এই নেক্সট মানিৰ সহায়ত অনাগত দিনত যিখিনি আমি সুবিধা ইয়াত পাম সেইখিনি সুবিধাৰ কাৰণে অলপ খৰধৰ কৰক, অকণমান